खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी आरो बे समाव बिटिसिनि बारग' चिफ प्रमद बर' बिथांखौ दोलै नोगोरै दाब दाब ओनसोलाव बरायदों। बे समाव मख'जाथावदि मैयासो रायजो सभानि जा नमिनेशन गथायनाय बे नमिनेशन गथायनायजों लोगोसे उइदाउट कन्टेस्टआव देरहासार जानो हायो प्रमद बर'जों लोगोसे आरो सानै बिजेपिनि रायजो सभानि बिजाथिफोरा आरो बेखौ लानानै बिटिसिनि दाब दाब ओनसोलाव प्रमद बर' बिथांखौ बरायदों लोगोसे हारिनि जौगानाय आरो बिटिसिनि जौगानाय खामानि मावनायखौ एबा मावनो हाथों होननानै गोबां रायजो राजाफ्रा आशीर्बाद एबा बोर सारस्रिनायखौ बे समाव नुनो मोननाय जादों। दानिया फैदो बिदिब्ला बिटिसिनि बारग' चिफ प्रमद बर' थामहिनबा रायजो सभानि सोद्रोमा प्रमद बर' बिथाङा दिल्लीयाव थांनानै रायजोनि ओनसोलनि माबायदि खामानि मावगोन बेखौ लानानै माबायदि बाथ्रा बुंदों लोगोसे बरायनाय हाबाफारिखौ नोंथांमोना आबुङै नायलांदो। যদি নিৰ্বাচন হয় আমি সকলোৰে সহায় পাম আৰু বড়োলেণ্ড অঞ্চলৰ বহুত কাম কৰিব লগা আছে। বিশেষকৈ আমি 2020 চনত বড়ো চুক্তি কৰিছোঁ, 2003 চনত বিটিচি চুক্তি হৈছে, কিছুমান দফাবিলাক ৰূপায়ণ হোৱা নাই আৰু সেই দফাবিলাক আমি ৰূপায়ণ কৰিব লাগিব। ইয়াৰ লগতে অৰ্থসামাজিক উন্নয়নৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে বিভিন্ন কাম আমাৰ বাকী আছে আৰু এই কামবিলাক কৰিবৰ কাৰণে আমি নিশ্চয় তিনিজনো একেলগ হৈ চেষ্টা কৰিম আৰু বিশেষকৈ বড়োলেণ্ড অঞ্চলত আমি যোৱা 5টা বছৰত শান্তি প্ৰতিষ্ঠা কৰিছোঁ আৰু শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে 26টা জনগোষ্ঠীৰ মাজত এটা সমন্বয় গঢ়াৰ এটা পৰিৱেশ কৰিছোঁ। আগতো বহুতে চৰকাৰ কৰি গৈছে, বহুত মন্ত্ৰী MLA হৈ গৈছে, কিন্তু সামাজিকভাৱে যিবিলাক সমস্যা আছে, ৰাজনৈতিক সমস্যা আছে, সমস্যাবিলাক সমাধান কৰাত বহুতখিনি পদক্ষেপ ল'ব পৰা নাছিলে। তো সেইকাৰণে অনাগত দিনত আমাৰ বড়োলেণ্ড অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আমি তিনিজনৰ লগ লাগি আমি সংসদত চেষ্টা কৰিম আৰু লগতে বড়োলেণ্ড অঞ্চলত যিখিনি অৰ্থনীতি উন্নয়ন হ'ব লাগে, কেন্দ্ৰৰ পুঁজি আহিব লাগে, ৰাজ্যৰ পুঁজি আহিব লাগে আৰু এইবিলাক সঠিকভাৱে ৰূপায়ণ হ'ব লাগে, এই ক্ষেত্ৰত যিবিলাক কৰ্মীয় কাম আছে এই কামটো আমি কৰিম বুলি আশা কৰিছোঁ। Dinabad!